কমলা মৰ্ণিং ৱাক কৰি আহিলোগে। ৰাস্তাতে আগুনি পাই কেতেকীক লগ পালোঁ। কৈছোঁ কেতেকী ক'লে নাযাওঁ? কেতেকীয়ে কৈছে আইতা ধান দাবলৈ যাওঁ। ইমান ৰাতিপুৱা ৰাতিপুৱা আহিছে যে ভাত পানী খাই আহিছে না নোখোৱাকৈ আহিছে পিছে? সি বোলে ভাত পানী বনাই থৈ গৈছে বোলে, শাহুৱেকেনো পথাৰত দিবলৈ যাব। আঘোণিও এখন কপাল আৰু দেই, এনেকুৱা এজনী বোৱাৰী পাইছে। এজনী আমাজনী খুব গধূলিতে শুব, ৰাতিপুৱা যে হ'ল গমেই নাপায়। যাং ভিতৰলৈকে যাং। বোৱাৰী ঐ বোৱাৰী ঐ উঠিলি নাই ঐ? লোকেও বহি পায় ময়ো বহি পাওঁ। ঐ এইখনে মোৰ কপাল। কি হ'লনো ৰাতিপুৱা ৰাতিপুৱা কিহৰ ইমান টেটু ফালি আছেনো? কি হ'ল তই কি ক'ব আহিছ? বেলিটো কেতিয়াবাই উঠিলে, তহঁতৰ উঠিবলৈ হোৱা নাই। বেলিটো সোনকালে উঠিবতো, কাৰণ সি মোতকৈ সোনকালে হৈও যে। লেপু ঘৰৰ কাম কৰি কৰি ৰাতি শুওঁতে দেৰি হয়, উঠা অকণমান দেৰি হ'ল যেনিবা, তাতেনো কি হ'ল? হ'ব তোৰ কথা কৈ কিবা লাভ আছে জানো? তোৰ নিচিনা ছটাই বোৱাৰী মই দেখাই নাই। একেলগে কেতেকীক চাগেচোন ধান দাবলৈ গ'লেই। ধান চান নোধোৱাকৈ ভৰিৰ ওপৰত ভৰি তুলি খাবলৈ পাইছেতো মঠাৰ ঘৰত আহি। আপুনি বনাই মোক মুখৰ আগতে দিয়েহি যে, ভৰিৰ ওপৰত ভৰি তুলিয়ে খাওঁ। আহক পাকঘৰলৈ আহক, ভাত বনাই দিবহি, মই ভৰিৰ ওপৰত ভৰি তুলিয়ে খাম। এই চবৰ পৰা মানে শান্তি নাই, ৰাতিপুৱা আৰম্ভ হৈয়ে গ'ল। দেখিছেনে বন্ধুসকল, কেনেকুৱা যে বোৱাৰী এজনী পালোঁ। পাছৰখিনি চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই।